তথা সভাপতি ধমধমা উন্নয়ন সমিতি সবাই দিলে ভাল লাগব বঢ়িয়া আমাৰ কাৰণে হাতে চাপৰিটো দিয়া নাই এই দাদাহঁতৰ কাৰণে দিবা দিলো আৰু এতিয়া আমাৰ ফালে দাদা হাতে চাই আছা ফাংচন। তো গুড মৰ্নিং গাইজ। তো আজি এটা একদম ধমাকা ভিডিঅ' হ'ব। তো কি ভিডিঅ' হ'ব নিশ্চয় টাইটেল থাম্বনেইল চাই পেলাই গমেই পাইছে। তো বেছি দেৰি নকৰোঁ, তো ভিডিঅ'টো চাই থাকক। চলো। তো গাইজ এতিয়া যাই আছোঁ ধমধমাত, আমি যাই আছোঁ। তো ধমধমাত মানে ফাংচন আছে আজি। তো এতিয়া ফাংচনৰ পেণ্ডেল চেণ্ডেল কিমান বনাইছে ৰাতিটো ভালকৈ দেখা নাপায়। তো এতিয়া দিনত পূৰা বঢ়িয়াকৈ কিমান কিবা দেখি আহিছোঁ। ভিডিঅ'টো চাই থাকক। গাছ এতিয়া এইফালে ধমধমা, পিছফালে পূৰা দেখা পাইছে পেণ্ডেল চেণ্ডেল পূৰা বনাই আছে। তো কি বাৰু দেখি আছোঁ, ভিডিঅ'টো চাই থাকক। তো গাছ এবাৰে পূৰা ষ্টেজ বনা হৈ গ'ল। আৰু এবাৰে ৰাতি পূৰা একদম এই আগক লাগি পূৰা মানুহ ভৰ্তি হৈ যাব। আৰু এই পিছতে পূৰা মানুহ বজা হৈ যাব একদম মানুহে হ'ব। আৰু এইফালে দাদাহঁতে পূৰা এইবিলাক ঠিক কৰি আছে, এইবিলাক গান বজাব লাগে আৰু এখন ষ্টেজ। তো পূৰা চাই থাকক ভিডিঅ'টো। এইভাগে সাংবাদিক আহিছে, এইবিলাক সুধিছে প্ৰাগ নিউজত ফাংচন মানে কেনেকৈ কি হ'ল। A few moments later. গাছ এতিয়া ৰাতি হৈ গ'ল। তো এতিয়া যাই আছোঁ আমি ফাংচনত। তো ফাংচনত আহিব ভাঙা টিভি আৰু গায়ক আছে, গায়ক নেতা আছে। ভিডিঅ'টো চাই থাকক। গাছ ধমধমা আছে নাই পালোঁ, এইফালে পূৰা চলি আছে। আৰু ইয়াত লগ পালোঁ এতিয়া বহু বছৰৰ মূৰত ফাংচন হৈছে, ইয়াৰ বহুত ভাল লাগিছে। অলপ বহি লৈছোঁ, মানে প্ৰগ্ৰেম আৰম্ভ হোৱাই নাই, আমি বহুত সলকান্তে আহি গ'লোঁ। এইফালে আছে পূৰা হাই মাৰি আহিছে। তো এতিয়া মানে এনে অলপ ঘূৰি আছোঁ আৰু আৰম্ভ হওক লাগে ফাংচন। এইভাগে পূৰা একদম মানুহ ভৰ্তি হৈ যাব অলপ দেৰিকৈ। চাই থাকক ভিডিঅ'টো, গম পাই যাব। তো গাছ বহুত সময় ৰখি তাৰপাছত আহি গ'ল আমাৰ ভাঙা টিভি দীপজ্যোতি দাদাহঁত। আহি গৈছে টিমটো। আমি মঞ্চত উপবিষ্ট হৈছোঁ, গতিকে সকলো আচ্ছা কৰি দিব লাগে। ধন্যবাদ। এই আপোনালোকৰ ওচৰত আহিছে দীপজ্যোতি ডেকা ভাঙা টিভি। এতিয়া মই ইমান আপোনালোকক দেখা পাই চকু পানীহে ওলাইছে নে শিঙুৰহে ওলাইছে, একো হত পোৱা নাই। আপোনালোকে ভালে আছেনে নাই বাৰু? বাপা বেলেগত প্ৰগ্ৰাম কৰিব গ'লে বৰষুণ দেই, কিন্তু আপোনালোকে ইমান ভাল মানুহ, সেইকাৰণে বৰষুণে দিয়া নাই। আৰু মই একেবাৰে অহা নাই, মোৰ লগত কইনাও লৈ আহিছোঁ আকৌ। তেতিয়া গাই দুটা তিৰি, কিন্তু আজি এটা তিৰি। ভাঙা তিৰি কিয়নো এটা পাৰি বাপা হেৰি ইয়াকে এনে কইনাটো চাব লাগি হেলো ইণ্ডিয়া খুৱাই। খিতেকাই চিপিয়া চাই আছে নে আপোনালোকে? এইটো দেখছাহে আগে কৰা সমান টাটা কোম্পানীৰ নেনো গাড়ীখন। আৰু ইমান খাব পাৰে ভৰিত অলপে বেয়া। আহাৰ পৰাই আকৌ দাদা কৈছে, এই দাদা চিনিয়া নাই নেকি বুলি। কি কবি কৈছোঁ বাৰু। নমস্কাৰ, মই আনন্দ। বেয়া দেখা হৈ আছে, এই পেণ্টটো কিয় শিকাই আছা? পেণ্ট ধৰি থকা কাৰণে বেয়া দেখাইছে। ইমান মানুহ আছে। খুৰী হাত দাদা হাত পেহীয়াত পুৰা হাত পেণ্টটো ধৰি থকা কাৰণে বেয়া দেখাইছে। এৰি দিলি যে আৰু বেয়া দেখা হ'ব। বঢ়িয়াকৈ ফূৰ্তি কৰিব ইফালে নাচব,
দে বঢ়িয়াকে গা পকালে দিন হাজির বাবা মনমে লাগিল ওরে বাপ মুতি দিলে উতি যাব ভুলিব বানাছিল এনে দিন আহিব গৰু গছত উঠিব এনে দিন আহিব ছাগলী দিমা পাৰিব বাবা এটা তো কৰি ৰাখো ভিডিঅ' তথাপি এটা ডাইলগ মাৰি দাং মঞ্চত উঠি যিহেতু ন গানে এটা মাৰি দাম তোমাৰ বিয়াৰ দিনাখন ৰভাৰ তলিত বিদ্যা কৈছো হাগি থৈ আহিম মই মা কচম কৈছো তোৰ মায়েৰ আগত থাকিম বাইপেৰ আগত থাকিম চাকৰি কৰে তোৰা পাই মোক ঠগিছা মৰণ নহয় ঠিক হে মোক চিনি বনাই বাইপে ই ৰিক্সাত ঢিলাত দিছো তামোলপুৰত কাজিৰঙা মটৰ্ছ ই ৰিক্সা ঘূৰাম তোৰ আগত কৈ থৈ দিছো বঢ়িয়া কি ক'ম আৰু ভাল লাগিব আপোনালোকৰে অঞ্চলৰ ল'ৰা ইহঁত আছে কাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যাই চুলি হৰি কিহে পাইছি কিহে ধচি বাটৰ কচু গাত ঘুচি কাই তত হৰাই গৈছি গাছ এনেকৈ অলপ যাবাক গেলে তো হেজাৰ চলি দিছে গাছ হাল্লা বাপৰে বাপ আমি যাবাৰে নাই ভালকৈ গাছ হাল্লা এইটো সকলো নামি আহিছে ফফলা এইফালে পুৰা ফটো চটো মাৰাত লাগি আছে মোৰ যাওঁৰা পাছে পাছে গাছ তো গাছ তাৰ পৰা এইফালে এটা লগ পালোঁ তহঁতে কিবা সুধি আছে সাংবাদিকে তো গাছ এতিয়া যাব আছে এইটো গুণ্ডা বা গুণ আৰু এইটো আগত আছে দীপজ্যোতি দাদা আৰু ভকলা ইয়াতে যায় আৰু প্ৰগ্ৰাম কৰিলে বাৰু গোটাইখিনি দেখা নহ'ল অলপ দেখিছোঁ যেখানে বাৰু এইফালে আহিব এতিয়া অখিল ৰঞ্জন দাদা গান গাব আহি আছে এইফালে পূৰা ঠিক কৰিছে মিউজিক চিউজিক আহিব আৰু বেছি দেৰি নাই এইটো আহি পেলাম অখিল ৰঞ্জন দাদা তো এতিয়া পূৰা গান মাৰিব আমি চাম সকলোৱে झलक तेरी आंखों में ख्वाब चसा जाए आईनी चूपे भंगारा मायने श्रीवल्ली नावे बड़कने बरसे होठ पे नाम तेरा सांसों में है नाम तेरा मेरा दिल गया গাইছ এনেদৰে এইফালে যাই পিনি বা আপ্পা হাল্লা গাইছ ভালে খেলছে ফাংচন তো গাইছ এইফালে আৰম্ভ হৈছে অলপ অলপকৈ বৰষুণ পুৰা চিয়াৰ টিয়াৰ তুলি লৈছে মাথা চাথাই তো অলপ অলপকৈ ডাঙৰ বৰষুণে হৈ গ'ল পুৰা একদম
ওপেনিং হ'ল মানুহ চানুহবিলাক চব উঠি বাৰু দোকানে চোকানে বাকী মানে পূৰা যাই তো গাইছ আমি এতিয়া ৰখি লৈছোঁ দোকানত ভিজবা নৰা নাই গাইছ ৰচাৰ হৈ যাব আৰু সেইভাগে পূৰা ভিজি আছে আমি এতিয়া ৰখি আছোঁ তো গাইছ পূৰা ধাৰাসাৰ বৰষুণ একদম ওলাব কৰোঁতে পূৰা মানুহ একদম বজা হৈছিল এতিয়া নাই চব দোকানত পূৰা ষ্টেজ ভৰ্তি হৈ গৈছে মানুহ তো গাইছ আৰু চলিছে ফাংচন বৰষুণ চৰষুণ চাৱা নাই ইয়াত পূৰা ডান্স মাৰিছে গাইছ পূৰা একদম যাই পিনি চাওঁ আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিবা আৰু নতুনকৈ চাই থকা সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত চাম তেতিয়াহ'লে বাই বাই